নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি আপোনালোকক লৈ আহিছো ঘৰতে বনোৱা ঘিউ ৰেচিপি হওক তেতিয়াহলে আমি ভিডিওটো আৰম্ভ কৰো ঘিউ বনাবৰ কাৰণে মই গাখীৰৰ সৰ মই এসপ্তাহ আগৰ পৰা গুটাই থৈ দিছিলো এতিয়া মই গেছত কেৰাহীটো উঠাই দিম আৰু কেৰাহীটো গৰম হ'ব দিম কেৰাহীটো মোৰ গৰম হৈ গৈছে গাখীৰৰ সৰখিনি মই দি দিছো কেৰাহীটোত আৰু এইখিনি ভালদৰে মই লৰাই থাকিম ঘিউ বনাবৰ কাৰণে খুব বেছি টাইমৰ প্ৰয়োজন নহয় প্ৰায় 10 বা 15 মিনিটৰ ভিতৰত হৈ যায় এইখিনি মই লৰাই থাকিম আৰু যদি মোৰ চেনেলত আপোনালোকে নতুন হয় তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগত থকা বেল আইকনটো বজাই দিব তেতিয়াহে মই নতুন নতুন ৰেচিপিৰ ভিডিওৰ নটিফিকেশন বিলাক আপোনালোকলৈ আহি থাকিব এনেদৰে মই এইখিনি লৰাই থাকিম আৰু এয়া চাওক মোৰ এইখিনি গোটা হৈ আহিব ধৰিছে এনেদৰে মই লৰাই থাকিম আৰু ঘিউ উঠিব ধৰিছে এতিয়া মই গেছটো অকমান মিডিয়াম ফ্লেমত দি ৰাখিম কাৰণ বেছি হাই ফ্লেমত দিলে হয়তো এইখিনি দৈ যাব পাৰে আৰু এয়া চাওক মোৰ এই ৰঙচুৱা হ'ব ধৰিছে এতিয়া মই এইখিনিত মই নেমু টেঙাৰ পাত দি দিছো তিনিটা কাৰণ নেমু টেঙা পাত দিলে ঘিউখিনিৰ গন্ধটো খুব বেছি ভাল হয় এই কাৰণে মই নেমু টেঙাৰ পাতখিনি দি অকমান গৰম কৰিম আৰু চাওক মোৰ এইখিনি হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিম আৰু এটা হাজত মই এইখিনি সেকি লম এনেদৰে মই এইখিনি গোটেইখিনি সেকি লম আৰু চাওক এয়া ঘিউ ৰেডি হৈ গল ভিডিও যদি চাই ভাল পালে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগত থকা বেল আইকনটো বজাই দিব আৰু যিমান পাৰে শেয়াৰ কৰিব ধন্যবাদ